तो आओ यार, अपने कान में ईयरफोन्स डाल लो। क्या डाल भी लिए? वह तेज हो रहा है, वह तेज हो रहा सालो। खैर आओ शुरू करते हैं बिना किसी बकचोदी के। हेलो 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 आवाज तो आना है। हेलो हेलो ये बाबूराव का स्टाइल है। আরেকবার করবো, আরো একবারে করবো মা। হেল্ল' হেল্ল' কাটি কিয় দি আছা ন ফোনটো? No desvíes la mirada, quédate cerca de mí. আৰু মাৰছি ফোন। হেল্ল' কি? কাটি দিমে ফোনটো। কাটিলে পইচা লাগব নেকি তোৰ? गजब बेइज्जती है। মোৰ মোবাইল, মোৰ চিম, মোৰ বেটাৰী, মোৰ কথা। হয় নাই, ফোন কাটি দিয়ে আৰু। अबे साले तभी मेरा माफ करना, गुस्से में इधर उधर निकल जाता हूँ। তই মোক আজি এনেকৈ ক'লি, তোক মই চালা বহুত ভাল লগ বুলি ভাবিছিলোঁ, বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছিলোঁ। তই মোক আজি এনেকৈ ক'লি চালা, দে মোৰ বেয়া লাগিল বা। এই ৰ ভাই চাহাব, এনেকৈ নহয় কেনেকৈ ক'ম? নে লিখি দিব লাগিব তোক? লিখি দিম নেকি? হা লিখি দিম তোক। দে মেছেজ কৰি দিছোঁ, দে কাট ফোন কাট। ফোন কাটা দি तो रहने दो फिर। ফোন নাকাটি ফোন নাকাটি ফোন নাকাটি ফোন নাকাটি কথা আছে ৰ। দে গিলা বাদ দি এতিয়া মই কওঁ ফোনটো। তই যে ক'লি দে গিলা বাদ দি, কি বাদ দিম? দে গিলা বাদ দি असंभव बेचोद असंभव। সুধীৰ ভাই শুন বে, তুই কিবা বেলেগ কামতে ফোন কৰিছোঁ, কিন্তু মই নিজৰ কামত ফোন কৰা নাই। আৰু কি ট্ৰল কোন ৰাখিবি? এক চৰত ঘৰ যাব দি আছোঁ ৰ। তোৰ এই তাইৰ লগত ক্ৰাছ দেখি আছোঁ ৰ। তাই ঘৰত যাওঁ ৰাতিপুৱা। ঘৰত যাই তোৰ কি ভাল কাম? কি ভাল কাম আৰু কি গিলা ক্ৰাছ চাছ? अबे साले तभी मेरा माफ करना, गुस्से में इधर उधर निकल जाता हूँ। হেল্ল' হেল্ল' উশাহ কাঢ়ি আছা? পেনত মুতা গেল নেকি? না কাৰোবাক এতিয়া দি আছা? হেল্ল' হেল্ল' হা? এই নহয়, এইগিলা একো নহয়। এই কুকুৰ চালাই মাথাটো ঘূৰাই গৈছে, একদম প্ৰেছাৰ উঠি আছে নে বাগেৰি গৈছিলোঁ। হেল্ল' এই মুখে চুখে পানী চানী ঘূৰি আহোঁ ৰ। মাথা মানে 1 মিনিট হ'ল থাক, মই পানীখিনি মাথাত থৈ আহোঁ ৰ। এই পানী চানী ঘূৰি আহিলোঁ, এতিয়া অলপ মাথাটো ভাল পাইছোঁ দে। কওঁ এই ভাল ফোনে কাটি দিছে। হেল্ল' ফোনটো কিয় কাটি দিছিলি? মই জানো ৰ'বা, তোৰ মই মোচন দেখিলে গম পাই গৈছোঁ, জানো নাই? মই মানুহ দেখিলি আৰু কঠিৰ তেজ ওলালি গম পাই যাওঁ ক'ত কি এনেকৈ কি হৈছে, বুজি পালি? কাক তই বাবা বুলি ক'বা আহিছা? বাপেৰে বাবা নে মায়েৰে বাবা? বাবা কথা ভালকৈ কবি বাবা। এই লগত কিবি কথা ভালকৈ কবি, কিন্তু মুণ্ডা ছিগি যাব নোৱাৰিবি। মুণ্ডা শৰীৰৰ পৰা বেলেগ হৈ যাব। এইবাৰ তোৰ কি হ'ল আৰু? বাবা কথাটো বুজি পোৱা নাই, মানে এইবাৰ তোৰ কি হ'ল? তেতিয়াবাৰে মই বুজি পালোঁ, কিন্তু এইবাৰ তোৰ কি হ'ল? বেয়া ক'লোঁ নেকি? বাবা মানে কি? বাবা মানে ধন সোণ, মৰমৰ চলি তলি সেনে ধৰণৰ আৰু। মই বাবা মানে কি বেয়া কথা কৈছোঁ নেকি? বাবা মানে তোক মই কৈছোঁ বাবা ধন মৰমৰ চলি সেনেকৈ বুজাইছোঁ। আৰু তই কি ক'বা? তোক মই বোলে বেয়া কথা কৈছোঁ, বেংকটো বেয়া আছে নেকি? তই সেইটো বাবা কথা কৈছা, মই বুজি পোৱা নাছিলোঁ ৰ। সেই বাবা আছে 3 প্ৰকাৰ, জানা নাই? তই যি মোক ইত্যনে ক'লি সেইটো হ'ল ভালৰ বাবা। বাবা ধন সোণ মৰমৰ চলি, সেইগিলা বাবা বেলেগ। আৰু এটা বাবা আছে কি আমাৰ ফুকা বাবাটো, মাল বাবা, খা বাবা। আৰু এটা বাবা আছে কি समझ रहे हो? समझ रहे हो आप? समझ रहे हो ना? प्यारी समझ गई।
বুজি পোৱা নাই সেই সৰু চলিগিলাই যে কয় যে সৰুতে মায়ে বাপা খা সেই বাবা কথা কৈছোঁ ये रहा नहीं जाता तड़प ही ऐसी है ना বুজি পালি মই ভাবছোঁ তই মোক সেইটো কোৱা বুলি সেইকাৰণে মোৰ ৰাগ উঠছি ভাল শিকিলে কিয় কবি তই মই দে আজি মই বুজি পালে যে বাবা নহয় ধন নহয় সোণ নহয় বাবা নহয় বাবা বুলি মাতলিও মই বেয়া নাপাওঁ অ'কে ৰ কি কি সৰু ছোৱালী মাকৰ বাবা খায় কি বাবা সেইটো কেতিয়া বাবা নেকি সেইটো নিচা লাগেনে নাই সৰু ছোৱালী মাকৰ বাবা খায় কি বাবা খায় বা ইহে বুজি পাইছে যে কি কৈ আছে মানে ইয়াৰ লগতো যে কি হ'ব নিপ্পল अबे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाता हूँ তাৰে কাষত থকা খণ্ড দে বুজি পাইছোঁ দে ইটছ অ'কে আজি ভাল বৰ গৰম দিছি সেনটা দেই মই গৰম দেই নেকি মানুহ এই জীৱ জন্তুগিলাৰ কথা ভাববা লাগে গৰম খানত উদংগাই আছোঁ ৰ মই তই কি পিন্ধি আছা গেঞ্জি মাৰি আছোঁ নহ'লে কি কৰি থাকিম নহ'লে কি তোৰ দৰে ধুতি মাৰি থাকিম নেকি ধুতি পাঞ্জাবী পিন্ধি বা সৰু তাল লৈ বাল গেছি আৰু একফালে गजब बेइज्जती है तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी जा रहा हूं बाय मोहित